জিএমচিৰ নিৰ্দেশনা নামানে একাংশ লোকে। জৰিমনায়ো শুধৰাব পৰা নাই মহানগৰবাসীৰ অভ্যাস। মহানগৰখন আটকধুনীয়া কৰি ৰখাৰ বাবে অহৰহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে জিএমচি তথা অসম চৰকাৰে। কেতিয়াবা যদি ব্ৰিজত ৰং বোলাইছে, কেতিয়াবা উলম্ব উদ্যানৰ পৰিকল্পনা কৰি আকৰ্ষণীয় ৰূপত সজাই তুলিব খুজিছে গুৱাহাটীখনক। গুৱাহাটীৰ ঠায়ে ঠায়ে আছে শৌচাগাৰ, বৃহৎ ডাষ্টবিনৰ ব্যৱস্থা। তৎসত্ত্বেও ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে মহানগৰ প্ৰশাসনত। কাৰ বাবে এই ব্যৰ্থতা? ৰাজহুৱা ঠাইতেই জাবৰ পেলায়, প্ৰস্ৰাৱ কৰে একাংশই। এছিয়া নিউজ আছামৰ কেমেৰাত বন্দী একাংশ গুৱাহাটীবাসীৰ দায়িত্বহীনতাৰ দৃশ্য। তাৰমানে মোৰ লগত পইচা নাই তাতে পেচাব কৰিবলৈ। এতিয়া মানে বহুত মানুহে দেখা পাইছে কৰি আছে। আজি আপুনি দেখা পালে মোক বাৰু একো নাই, মোৰ ভুল হৈছে, ক্ষমা কৰি দিব। চৰকাৰী জেগাত আপোনাৰ উচিত হৈছে জানো? সেইটোতো উচিত নহয় অৱশ্যে। আপোনালোকে চৰকাৰী শৌচালয়টো দেখিছে নিশ্চয়? দেখিছোঁ। এতিয়া কিন্তু পেচাব কৰিব গ'লে পইচা লাগে। মোৰ লগত এতিয়া মই হাজিৰা কৰা মানুহ, মই দিনটো বহি আছোঁ, মোৰ লগত পইচা নাই। ৰাজহুৱা স্থানত এই বুলি প্ৰস্তাৱ কৰিব। এতিয়া উপায় নাই, মই কি কৰিম? পেটটো ফুলি গৈছে, উপায় নাই, বহি বহি থাকি কেনেকৈ হ'ব। একাংশৰ অসচেতনতাৰ বাবে মহানগৰখনে লৈছে কদৰ্য ৰূপ। চৰকাৰী স্থানত সামগ্ৰী ৰখাৰ বাবে নিগমৰ কৰ্মচাৰীক মাহেকত আদায় দিব লাগে ধন। জিএমচিয়ে কোৱাটো কৈছে যে মালটো উঠাই ল'ব, তাৰপিছত কৈছে যদি ৰাখে তেখেতো ফাইন ভৰিব লাগিব, পইচা লৈ গৈছে তেতিয়া। জিএমচি পইচা লৈছে। কিমানকে দিয়ে মাহেকত? মাহেকত মানে আপোনাৰ 2000কে লৈ যায় আহি কিনে। প্ৰতিমাহে? প্ৰতিমাহে নিয়ে? প্ৰতিমাহে আহে। কোনে নিয়ে? এইটোৱে জিএমচিৰ অফিচৰ পৰা মানুহ আহে। নাগৰিকৰ দায়িত্ব কেতিয়া পালন কৰিব? কোনে গঢ়িব পৰিষ্কাৰ পৰিচ্ছন্ন গুৱাহাটী? প্ৰশাসন নে নাগৰিকে? গুৱাহাটী মহানগৰীক পৰিষ্কাৰ, সুন্দৰ আৰু বাসোপযোগী কৰি তুলিবলৈ অবিৰতভাৱে পদক্ষেপ হাতত লৈছে গুৱাহাটী পৌৰ নিগম আৰু অসম চৰকাৰে। গুৱাহাটীখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰতে হওক বা গুৱাহাটীখন সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰতে হওক, গুৱাহাটী পৌৰ নিগমে সকলো ক্ষেত্ৰত প্ৰচেষ্টা হাতত আমি গ্ৰহণ কৰি আছোঁ। স্বচ্ছ প্ৰতিযোগিতা, স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতা বিভিন্ন ধৰণৰ ক্ষেত্ৰত পুৰস্কৃত কৰা ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমাৰ পৰিকল্পনাৰ আমি গুৱাহাটীখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। এতিয়া আমি 16টা পইণ্টত আমি কিছু জৰিমনাৰ ক্ষেত্ৰত আমি ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰিছোঁ। বিভিন্ন ঠাইত ৰাজহুৱা শৌচালয় হওক বা বিভিন্ন ধৰণৰ শৌচালয় ব্যৱহাৰ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। মুকলিমূলীয়াকৈ পেচাব পায়খানা কৰিলে তেওঁলোকৰ ওপৰত জৰিমনা দিয়া হ'ব। নিৰ্ধাৰিত আমি নিৰ্ধাৰিত কৰাৰ ভিতৰত আৱৰ্জনা যদি ৰাস্তা ঘাটে যদি পেলায়, সেই ক্ষেত্ৰত আমি জৰিমনাৰ এখন ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তামোল পাণ গুটখা খোৱাৰ পিছত পিক পেলোৱাৰ ক্ষেত্ৰত আমি জৰিমনা আমি নিৰ্ধাৰণ কৰিছোঁ। জৈৱ চিকিৎসা আৱৰ্জনা হওক বা চেনিটেৰী আইটেমেই হওক, তেনেধৰণৰ ৰাস্তা ঘাটে পেলাই দিয়ে বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত দেখা পাওঁ, তেওঁলোকৰ ক্ষেত্ৰতো আমি জৰিমনা বিহিছোঁ। নলা নৰ্দমা বন্ধ কৰাৰ পিছত বা বিভিন্ন ধৰণৰ আমি দেখা পাওঁ যে গেটখন ওখ হোৱাৰ ক্ষেত্ৰত বা নলাটো বন্ধ কৰাৰ পিছত এপ্ৰ'চ এটা বনাই দিয়ে, য'ত গাড়ী ঘোঁৰা তেওঁলোকৰ অহা যোৱা কৰাৰ ক্ষেত্ৰত তাৰ ফলস্বৰূপে নলাটো বন্ধ হৈ যায় আৰু পানীখিনি ৰাস্তালৈকে আহে, তেতিয়াহ'লে কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয়। তো এই ধৰণৰ ক্ষেত্ৰত আমি মানে হায়েষ্ট আমি 25,000 টকা পৰ্যন্ত আমি ফাইনৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। উৰণীয়া সেতুত নান্দনিক চিত্ৰাংকন, উলম্ব উদ্যান, ঠায়ে ঠায়ে ডাষ্টবিন আৰু ৰাজহুৱা শৌচাগাৰৰ ব্যৱস্থা। প্ৰশাসনৰ সকলো পদক্ষেপৰ মূল লক্ষ্য এখন পৰিষ্কাৰ গুৱাহাটী। কিন্তু একাংশ অসচেতন লোকৰ বাবে এই সকলো প্ৰচেষ্টা যেন ব্যৰ্থ হৈ পৰিছে। ৰাজহুৱা ঠাইত প্ৰস্ৰাৱ কৰা, য'তে ত'তে জাবৰ পেলোৱা আৰু পথ দখল কৰি সামগ্ৰী থোৱা আদি দৃশ্য মহানগৰত সুলভ এতিয়া। কিছুদিন পূৰ্বে গুৱাহাটী পৌৰ নিগমে আৰম্ভ কৰিছিল স্পট ফাইনৰ ব্যৱস্থা। অৰ্থাৎ ৰাজহুৱা স্থান লেতেৰা বা কদৰ্যময় কৰিলে আৰোপীৰ বিৰুদ্ধে জৰিমনা লোৱা হ'ব বুলি জিএমচিয়ে স্পষ্ট কৰি দিছিল। সেই লক্ষ্যৰে মহানগৰীৰ বিভিন্ন স্থানত CCTV কেমেৰাও সংস্থাপন কৰা হৈছিল। অৱশ্যে ইয়াৰ পাছতো একাংশ মহানাগৰিকৰ ৰাজহুৱা স্থানত আচাৰ আচৰণৰ কোনো পৰিৱৰ্তন ঘটা নাই। তাৎপৰ্যপূৰ্ণভাৱে নিগমৰ কৰ্মচাৰীক মেনেজ দি ৰাজহুৱা পথ আবদ্ধ কৰি ইটা বালি শিল ৰাখিব পৰা যায় বুলিও গুৰুতৰ অভিযোগ আমাৰ আগত উত্থাপন কৰিছে একাংশ প্ৰত্যক্ষদৰ্শীয়ে। ভাস্কৰজিৎ শইকীয়াৰ ৰিপৰ্ট, এছিয়া নিউজ আছাম নৰ্থ ইষ্ট।